আচ্ছা হ'ব অল্প নামাই দে হ'ব 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 শুভেচ্ছামূলক দুআষাৰ আগবঢ়াবলৈ মই অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ ব্যঞ্জনা চক্ৰৱৰ্তী বাইদেউক মোৰ তৰফৰ পৰা আহ্বান কৰিছোঁ। কলেজ সপ্তাহ অৰ্থাৎ মহাবিদ্যালয় সপ্তাহ উদযাপন কৰিবলৈ ওলাইছোঁ আৰু এই ক্ষেত্ৰত মই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ এখন প্লেটফৰ্ম অৰ্থাৎ মঞ্চ এখন দিব পাৰিম বুলি আশা কৰিছোঁ আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ মাজত থকা প্ৰতিভা সংকোচ নোহোৱাকৈ বৰ্ধিত পৰিসৰত উলিয়াই দিব বুলি আশা কৰিছোঁ আৰু অনাগত দিনত এই প্ৰতিভাৰ মাজেৰে তেওঁলোকে এখন বহল ক্ষেত্ৰলৈ আগবাঢ়ি যাব আৰু তাৰেই শুভকামনা আৰু শুভেচ্ছা আমাৰ সকলো ফালৰ পৰা থাকিল আৰু প্ৰত্যেকেই কৃতকাৰ্যতা লাভ কৰিব বুলি আশা কৰিলোঁ। প্ৰত্যেকটো যি আমাৰ ইভেণ্ট আছে অনুষ্ঠান আছে তাতে অংশগ্ৰহণ কৰক। আৰাজিকা ডাঙৰ কথা নহয়, অংশগ্ৰহণ কৰাটো কিন্তু তাতকৈ বহু বেছি ডাঙৰ কথা। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাম প্ৰত্যেকেই এই অনুষ্ঠানৰ প্ৰতিটো মহাবিদ্যালয় সপ্তাহৰ প্ৰতিটো অনুষ্ঠানে সাফল্যমণ্ডিত কৰি দিয়ক আৰু তেখেতসকলক সাফল্য আশা কৰি আৰু অনাগত অনুষ্ঠানটিৰ বাবে সঠিক ছাত্ৰ একতা উপস্থিত থকা ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপক অধ্যাপিকা, উপস্থিত থকা ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ গণা শিক্ষক কৰ্মচাৰীসকল, সভাৰ প্ৰথম দিন আৰু প্ৰথম দিনত আমি বন্তি প্ৰজ্বলিত কৰিলোঁ। যি বন্তিৰ পোহৰে আমাক কি দিব, সমাগত সময়বিলাকত আমাক আশীৰ্বাদ প্ৰদান কৰিব, আমাক পোহৰ বিলাব। কাৰণ আমি প্ৰত্যেকেই পোহৰ সন্ধানী আৰু পোহৰ সহকাৰী অধ্যাপক মনোৰঞ্জন নাৰায়ণে আমাৰ মঞ্চত উপস্থিত আছে আমাৰ সন্মানীয় অধ্যাপক। আমি সপ্তাহ হ'লে আমি যিখন কাৰ্যক্ৰমণিকা আমি দেখিবলৈ পাইছোঁ তাত 4 দিন, সাধাৰণতে 4 দিনতে আমি এসপ্তাহ বুলি ধৰি লৈছোঁ। কিন্তু এই যে 4টা দিন ছাত্ৰ ছাত্ৰীসকল, মই আচলতে ভাষণ দিয়া সিমান অভ্যাস নাই মোৰ, তথাপিও যিহেতু আমাৰ মহাবিদ্যালয়ৰ এই যিখন ছাত্ৰ সভাৰ ইনচাৰ্জে দুই এষাৰ ক'বলৈ ক'ল, সেই হিচাপে মই অলপমান দুই এষাৰ ক'লোঁ যে ছাত্ৰসকল প্ৰতিভা বিকাশৰ প্ৰথম অৱস্থা হৈছে এই স্কুল বা মহাবিদ্যালয়। তেওঁলোকৰ এই মহাবিদ্যালয় ধন্যবাদ দীপাঞ্জলি রায়। আৰু এই চনতে আমি আমাৰ
ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক খানচাৰৰ পৰা আমি শুভেচ্ছামূলক দুই এষাৰ ভাষণ শুনিম। ধন্যবাদ সরকার আমার মহাবিদ্যালয় সভাপতি মহাশয় যত্ন কৰিব লাগে যিকে নহওক এইখিনি কৰি মই আমাৰ মহাবিদ্যালয়ৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই সংক্ষিপ্ত ভাষণ সামৰিছোঁ। ধন্যবাদ।